কামপুৰত জোৱাই চুৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত বৃদ্ধা শাহু। নিদাৰুণ জঘন্য চাঞ্চল্য। কোনো শালীনতা থকা শব্দৰে বুজাব নোৱাৰা এক ঘটনা সংঘটিত হৈছে নগাঁও জিলা কামপুৰৰ কলাইখোৱা গাঁৱত। নিজৰ গৰ্ভৱতী পত্নীক টনা আজোৰা কৰি শেষত বৃদ্ধা শাহুক চুৰিৰে আক্ৰমণ কৰি পলাই গ'ল জোৱাই। 11টামান বজাত আহিছে, আহি পেলাই দৰ্জা টুকটুকাইছে। মানুহটো নাছিলে, কেৰেলালৈ গ'ল কালি। তাৰপিছত আহি পেলাই মাতিছে টুকটুকাই, মায়ে উঠকচোন উঠক, দৰ্জাখন খুলি দিয়ক। দৰ্জাখন মই খুলি দিছোঁ। খুলি দিয়াৰ পিছত ছোৱালীজনীক টনা আজোৰা কৰিছে, ভিআইপিটো আনিছে ভিতৰৰ পৰা, তাই ভিআইপিটো অনাৰ পিছত টনা আজোৰা মাৰিছোঁ। ৰ'বাচোন গাত লেঠা ছোৱালীজনী, তুমি এতিয়া ৰাতিখন 11টা বজাত ক'লৈ লৈ যাবাগৈ, ৰ'বাচোন ধৈৰ্য ধৰা। ৰাতুল দাস। তাৰপিছত তেনেকৈ কওঁতে তেতিয়া মোক পালেঙত পেলাই লৈ পেলাই চাকু মাৰিছে, মুখত সোপা দি পেলাই চাকু মাৰিছে। কোনে মাৰিছে? ৰাতুল দাসে। কোন হয় আপোনাৰ? মোৰ জোঁৱাই হয়। তাৰপিছত সেয়া মই তেতিয়া যেতিয়া মোৰ ছোৱালীজনীয়ে চিঞৰ বাখৰ কৰিছে, মানুহ মৰিলোঁ, মই উঠিব নোৱাৰা হ'লোঁ, মোক হেঁচা মাৰি মুখত ধৰি আছে টিপা মাৰি। তাৰপিছত সেই চাকু মাৰিছে, এইখিনিত লাগিছে, হাতত লাগিছে। তাৰপাছত আমাৰ মোৰ ভতিজা এটা আছিল, ভতিজাটোৱে চিকেইডাল যেতিয়া মাৰিবলৈ ল'লে, ওচৰ চুবুৰীয়া মানুহ যেতিয়া নাহি গ'ল তেতিয়া দৌৰ ল'লে। গাড়ীত হৈছে এজাহাৰ দিছোঁ, কামপুৰত দিলোঁ 11টা বজাত, এতিয়ালৈকে আহি পোৱাহি নাই। 8 মাহ হৈছে তাই বিয়া সোমা। মাৰপিট সদায় কয়, শাহুৱেকে কয়, শহুৱেকে কয়, শহুৱেক নাইকিয়া, জেঠালেকে কয়, আকৌ গিয়েকে আঁঠু কৰাই লৈ মাৰে, সম্পত্তি লাগে, গাড়ী কিনি দিব লাগে, মানে যৌতুক বিচাৰে। এজনী ছোৱালী মই কেনেকৈ তাক এনেকৈ মাৰকিল কৰিবলৈ দিম? চকু কোলা পৰি আহিছে আহোঁতে। মই চিকিৎসা কৰিবলৈ লৈ আহিম বুলি পেলাই লৈ আহিলোঁ। লৈ অহাৰ পিছত এতিয়া সি ইয়াত মোক মাৰপিট কৰিছেহি, মানুহটো নোহোৱাত। মানুহটো কালি কেৰেলালৈ গৈছে। যৌতুক বিচাৰি নৱবিবাহিতা পত্নীৰ ওপৰত দীৰ্ঘদিন ধৰি শাৰীৰিক মানসিক অত্যাচাৰ চলাই আহিছিল হোজাই জিলাৰ যোগীজানৰ দক্ষিণ কেন্দুগুৰিৰ ৰাতুল দাসে। ৰাজ্যত পুনৰ যৌতুকৰ বাবে সংঘটিত হৈছে এক জঘন্য ঘটনা। দীৰ্ঘদিন পত্নীক যৌতুকৰ বাবে হাৰাশাস্তি কৰি এইবাৰ শাৰীৰিকভাৱে আক্ৰমণ কৰিলে পত্নীৰ লগতে শাহু। জানিব পৰা মতে বিবাহৰ মাত্ৰ 8 মাহ নহওঁতেই যৌতুকৰ বাবে নানা অত্যাচাৰ চলাই আহিছিল স্বামী ৰাতুল দাসে। কালি যিটো ঘটনা কৰিলে, কিহৰ কাৰণে কৰিলে বা কিহৰ কাৰণে কৰিলে? যিহেতু তেখেত শাহু হয় ন। নিব আহিছিলে ৰাতি 11টা বজাত নিব আহিছে। মায়ে কৈছে ডেলিভাৰী মানুহ নিব নালাগে, ৰাতিপুৱা নিয়া যদি। সি কৈছে, মায়ে মোক ঠেলিয়াই দি পেলাই মাইক মুখত সোপা মাৰি ধৰি পেলাই বিচনাত পেলাই লৈ চিঞৰ মাৰিছে। কি মাৰিছে? ৰিগাৰ এখন লৈ আহিছে ইমানখনমান, সেইফালে মাথাত মাৰিছে, হাতত মাৰিছে। তোমাৰ হাজবেণ্ডৰ নাম কি? ৰাতুল দাস। ক'ত ঘৰ তেখেতৰ? দক্ষিণ কেন্দুগুৰি। এনেই তোমালোকৰ মাজত কাজিয়া আছিল নেকি? আগতে তেনেকৈ অত্যাচাৰ কৰে নেকি তোমাক? কৰি থাকে ঘৰত। কিহৰ কাৰণে কৰে? সৰু কথাতে কৰিব, মাৰিব, আঁঠু কয়, কাণত ধৰে মাৰিব, ওচৰত কয় পইচা লাগে ঘৰত গাড়ী এখন কিনিবলৈ। সি আৰু কোনে অত্যাচাৰ কৰে? সিহঁতক গোটেই মানুহে ছাপোৰ্ট দিয়ে, সেইকাৰণে মাৰিলে মোক একো নকয় সিহঁতি। উল্লেখ্য যে নগাঁও জিলা কামপুৰৰ আৰক্ষী চকীৰ অন্তৰ্গত কলাইখোৱা গাঁৱৰ এগৰাকী যুৱতীৰ লগত হোজাই জিলাৰ যোগীজান আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণ কেন্দুগুৰি গাঁৱৰ ৰাতুল দাসৰ লগত প্ৰায় 8 মাহৰ আগতে বিয়া হয়। বিয়াৰ পিছতেই পত্নীক যৌতুকৰ বাবে শাৰীৰিক মানসিকভাৱে অত্যাচাৰ কৰে ৰাতুল দাসে। ইয়াৰ মাজতে গৰ্ভৱতী হয় নৱবিবাহিতাগৰাকী। পিছত চিকিৎসাৰ বাবে লৈ আহে কামপুৰৰ নিজ ঘৰলৈ। কেইদিনমান পিছতেই স্বামী ৰাতুল দাসে শাহুৰ ঘৰলৈ আহি পত্নীক বলপূৰ্বক নিবলৈ চেষ্টা কৰে। ৰাতুলৰ এই কাৰ্যত বাধা প্ৰদান কৰাত পত্নী আৰু শাহুক আক্ৰমণ কৰে। আনকি শাহুক চুৰিৰে আক্ৰমণ কৰি পলায়ন কৰে ৰাতুল। এই সম্পৰ্কত বোৱাৰীগৰাকীয়ে কামপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে স্বামী ৰাতুলৰ বিৰুদ্ধে। আমি ৰাতি ঘৰত শুই আছোঁ, তাৰপিছত চিঞৰ বাখৰ শুনা পাই আহিছোঁ। অহাত মানে ইয়াত শুনা পাইছোঁ যে জোঁৱায়েকে এই শাহুৱেকক চাকু মাৰি পেলাই গুচি গৈছে। তাৰপৰা মানুহজনী মচাজনী হৈ পৰি আছে, আমি মূৰত পানীজনী দি সচেতন কৰিছোঁ। এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিছে? আমি ব্যৱস্থা মানে ৰাতি থানালৈ গৈছিলোঁ। থানাত গৈ পেলাই যেতিয়া থানাত মানুহ কোনো নাইকিয়া, আকৌ ৰাতিপুৱালৈ পঠিয়াই দিলে। ৰাতিপুৱালৈ আহিবলৈ মই পঠিয়াই দিলে, হাস্পতালত সোমালোঁ। তাৰপৰা আজি 10টামান বজাত গ'লোঁ, গৈ কেছটো দিয়া হৈছে, কিন্তু এতিয়ালৈকে প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে কোনো দায়িত্ব লোৱা নাই বুলি
শুনি আছোঁ। মানে বৰ্তমান অহা নাই অহা নাই জেগাখিনি অন্ততঃ প্ৰদৰ্শন কৰিব লাগিছিল। কোন জেগাত আছিলে ঘটনাটো? কোন জেগাত হৈছে? কলাই খোৱা। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় লোকৰ দাবী, আৰক্ষীয়ে স্বামী ৰাতুল দাসৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লৈ নিৰ্যাতিত বোৱাৰীগৰাকীক ন্যায় দিয়ক। কচুৱাৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট, আৱালি টাইমছ।